Local candidate Junitimung aphan non kevanji MAC election apharman ticket ki pipon apot Lumbajong youth team mate LYT pen BJP Assam Pradesh aphan kachorupon lapen ke lakhakrener cap number Lumbajong asor ki doan aphan sitame vote pipen pahai pon lonang pusi Lumbajong arar aphan thanpon মানে দলীয় পার্টি তো পাইছে বিজেপি দলীয় বিজেপি পার্টি সাপোর্ট কৰিছিল আমি বিজেপি তো আমি কোনো মতে আমি বিজেপি বুলি নহয় আমি বিজেপি কংগ্ৰেছ এপিচিএলছ এএসডিসি যিকোনো পলিটিকেল হল নহওক আমি দুমাদং ইউথ টিমৰ পৰা আমি পাৰ্টি হিচাপে আমি সাপোৰ্ট নকৰো কাৰণ দুমাদং ইউথ টিম এটো নন পলিটিকেল অৰ্গানাইজেশ্যন হয় আমি নিউট্ৰেল হিচাপে আমি থাকিছো এইবাৰ দুৰ্নীতি টিমক সাপোৰ্ট কৰাৰ কাৰণ একমাত্ৰ কাৰণটো হৈছে দুৰ্নীতি টিমক ইয়াত লুম্বাজং লোকেল হিচাপে আমি লুম্বাজং ইউথ টিম তেখেতক আমি সাপোৰ্ট দিছো বিজেপি বুলি নহয় কোনো পলিটিকেল পাৰ্টি আমি ইনভলভমেণ্ট নকৰোঁ আমি নিউট্ৰেল হিচাপে আছো এই মতে দুৰ্নীতি টিমক লোকেল হিচাপে আমি সমৰ্থন কৰিছোঁ লোকেল যিটো ইমান চাল হৈছিলে যিটো ৰুলিং হৈছিলে ৰুলিং গভৰ্ণমেণ্ট লগত আমি এটা টেকেনো পোৱা নাই সেইটো কাৰণে এবাৰ ৰুলিং গভৰ্ণমেণ্ট যিটো ৰুলিং হ'লে এটা আমাৰ পূৰা আশা আছে তেতিয়া হয় নহয় তো ৰুলিং লগত এতিয়া আমাৰ টেকেট পাইছিলে আমাৰ ছাৰ দুৰ্নীতি টিমক এইটো কাৰণে আমাৰ লুম্বাজং ইউথ টিম আমাৰ পূৰা ফুল ছাপোৰ্ট আছে তাৰ লগতে আৰু একেলগে ৰাইজখনে ৰিকুৱেষ্ট কৰিছোঁ যে যেহেতু এই 8 তাৰিখ যিটো ইলেকশ্যন কিবা পোল হ'ব এই পোল হ'ব চবেই কাৰণে আমি ৰাইজৰ কাৰণে বিল দিছোঁ যে লুম্বাজং ইউথ টিম পৰা মানে সাপোৰ্ট হোৱাটো মানে দুৰ্নীতি টিমৰ কাৰণে সাপোৰ্ট কৰিছে জড়িত মানে আমাৰ ফালৰ পৰা তো জড়িতটো মানে দুৰ্নীতি টিমৰ বিজেপি ক্যান্ডিডেট ইউজটো লুম্বাজং ঠিক আছে আপোনালোকে সাপোৰ্ট কৰিছোঁ মানে আপোনালোকে নিশ্চয় সাপোৰ্ট কৰিছে মানে পাৰ্টি তো আপোনালোকে দুৰ্নীতি টিমক অনলি সাপোৰ্ট কৰিছে না পাৰ্টি সাপোৰ্ট পাৰ্টি নহয় পাৰ্টি নহয় আমাৰ লুম্বাজং এটা ঐতিহাসিক দিন আমি ইতিহাস বুলি আমি কৰিব পাৰোঁ মানে 1952 পৰা যিটো আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল হৈ আছে মানে কেইবাৰমান এটা গ'ল আছে তাৰ একদম ইয়াত জন্ম হোৱা পাৰ্টি লোকেল পাৰ্টি এতিয়াও আমাৰ ৰুলিং গভৰ্ণমেণ্টত এনেকুৱা পোৱা নাই টিকেট পোৱা নাই পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় পাৰ্মানেণ্ট ৰেচিডেণ্ট এইবাৰ ফাৰ্ষ্ট টাইম পাইছে আমাৰ দুৰ্নীতি টিমো ডাঙৰীয়া দেৱে আমাৰ ফাৰ্ষ্ট টাইম আৰু ৰুলিং পাৰ্টি ক'ব বিচাৰোঁ যে মই লুম্বাজং ৰাইজক এটা অনুৰোধ কৰিব বিচাৰোঁ যে যিটো দুৰ্নীতি টিমক তেওঁ বহুত প্ৰায়ভাগ মানুহে কয় দুৰ্নীতি টিমক তেখেত লুম্বাজং ৰাইজৰ নহয় এইটো বেলেগৰ পৰা আহিছে বুলি বহুতজনে এনেকৈ মিছা প্ৰচাৰ কৰিছে কিন্তু এইটো নহয় এইটো বায়'ডাটা মতে আমি পাইছোঁ আমি অন দ্য স্পট গৈছোঁ দুৰ্নীতি টিমক আমাৰ ইয়াত পূৰ্বপুৰুষৰ পৰা ইয়াত থকা বাসিন্দা হয় ৰাইজে হয় এটোকে আপোনালোকে কোনো ইয়াত কিবা হ'ব নালাগে দুৰ্নীতি টিমক আমাৰ লুম্বাজং ৰাইজৰ হয় ইয়াতে বহবাগে জন্মৰ স্থান ইয়াতে হয় এটোকে মই লুম্বাজং ৰাইজক মই অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে যিটো আহিবলগীয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো ইলেকশ্যনত আমাৰ দুৰ্নীতি টিমক ডাঙৰীয়া দেৱক ভোট দি জয়যুক্ত কৰাব বুলি মই লুম্বাজং ৰাইজক মই অনুৰোধ কৰিছোঁ আৰু আশাও কৰিছোঁ আৰু তেখেতে বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই বহুত আশা কৰিছোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো আমাৰ CM ছাৰে আমাৰ যিটো ডিমাণ্ড মতে যিটো আমাৰ দাবীৰ মতে তেখেতে মানি লোৱাৰ কাৰণে আমি তেখেতক বহুত ধন্যবাদ কৰিছোঁ আৰু আহিবলগীয়া দিনো মই যিটো কাউন্সিল যিটো ইলেকশ্যন হোৱাৰ পিছত ৰিজাল্ট হোৱাৰ পিছত যিটো আমাৰ প্ৰাৰ্থী দুৰ্নীতি টিমক ডাঙৰীয়াক এটা ভাল ডিপাৰ্টমেণ্টত আমাৰ লুম্বাজং সমষ্টিত শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে এটোকে তেখেতক ভাল ডিপাৰ্টমেণ্টত লুম্বাজং ৰাইজৰ কাৰণে কেনেকৈ আগুৱাই লৈ যাব পাৰিব এইটো স্থানত মানে তেখেতক ভাল ডিপাৰ্টমেণ্টত তেখেতক EM দিব বুলি মই আশা কৰিছোঁ আৰু দিব বুলিও মই বহুত আশা আছোঁ আৰু আমাৰ ডক্টৰ তুৰাম ব্ৰহ্মাং ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ তেখেতে লুম্বাজং ৰাইজক এবাৰ তেখেতে আগবঢ়াই নিব বুলি মই তেখেতক আশা কৰোঁ সাংবাদিক বন্ধুসকলক মই মনৰ আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ডিফু প্ৰেছ ক্লাব আজি এই প্ৰেছ মানে সংবাদমেল পাতাৰ কাৰণটো হৈছে আমাৰ দীৰ্ঘদিনৰ পৰা আমি যিটো দাবী
আমাৰ যিটো লুম্বায়ং ইউথ টিম ফালৰ পৰা যিটো দাবী কৰিছোঁ আমি প্ৰায় আমি 40-50 বছৰ আগৰ পৰাই আমি দাবী কৰিছোঁ যে পূৰ্বপুৰুষৰ পৰা যিটো বসবাস কৰা ইয়াত জন্ম হোৱা যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিটো ইলেকশ্যন আমাৰ লুম্বায়ং যিটো বাসিন্দা সকলক লুম্বায়ং ৰাইজক পূৰ্বপুৰুষৰ পৰা ইয়াত বসবাস কৰা ব্যক্তিকে আমি আমাৰ অল পলিটিকেল পাৰ্টি মানে SDC হওক বা BJP হওক যিকোনো পাৰ্টি অল পাৰ্টি আমি ডিমাণ্ড কৰিছোঁ যে লুম্বায়ং যিটো আগৰ পৰা যিটো ইয়াত বসবাস কৰা ব্যক্তিগত কাৰণে আমি কেণ্ডিডেট টিকেট দিব লাগে বুলি আমি দাবী কৰিছিলোঁ এই দাবীৰ কৰাৰ মতে আমি 6 এপ্ৰিলত 2022 তাৰিখে আমি কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াকে আমি এখন মেমৰেণ্ডামো দিছিলোঁ এই মেমৰেণ্ডাম দিয়াৰ মতে আজি এই দিয়াৰ মতে যিটো আমি ইয়াত যিটো মেমৰেণ্ডামত আমি যিটো উল্লেখ কৰিছোঁ যিটো দাবী কৰিছোঁ এইটো মতে পূৰ্ণ হৈছে এইটোকে আমি লুম্বায়ং ইউথ টিম ফালৰ পৰা ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াকে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতকো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আৰু মাননীয় ভৱেশ কলিতা তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো আমাৰ দাবীৰ মতে তেখেতসকলে পূৰণ কৰাৰ বাবে আমি বহুত তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটোকে প্ৰেছ মিট যিটো আমি আয়োজন কৰাৰ মানে আমাৰ যিটো দাবী এইটো আমাৰ লুম্বায়ং ইউথ টিম ফালৰ পৰা যিটো আমি দাবী কৰিছোঁ যিটো যিটো আমি দাবী কৰিছে মানে যিটো আমাৰ ইউথ টিম ফালৰ পৰা যিটো আমাৰ লুম্বায়ং যিটো আগৰ পূৰ্বপুৰুষৰ পৰা ইয়াত বসবাস কৰা ইয়াত জন্ম হোৱা লুম্বায়ং বাসিন্দা হ'ব লাগে তেখেতসকলকে টিকেটটো প্ৰদান কৰিব লাগে যিটো SCC হওক বা BJP হওক যিটো আমাৰ দাবী মতে যিটো আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাক ফুলফিল কৰিছে সম্পূৰ্ণ কৰিছে সেইটোকে আমি তেখেতসকলক আমি বহুত ধন্যবাদ দিছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো আমাৰ দাবী মতে তেখেতসকলে মানি লোৱাৰ কাৰণে আমি তেখেতসকলক আজি এই প্ৰেছ মিট আয়োজন কৰাৰ কাৰণটো সেইটোৱে হৈছে তেখেতসকলক আমি বহুত ধন্যবাদ দিছোঁ আমাৰ যিটো আমাৰ দাবীৰ মতে পূৰণ হোৱাৰ কাৰণে আৰু এই প্ৰেছ মিটটো আমি লুম্বায়ং ৰাইজক এইটো আমি আমাৰ দাবীৰ পূৰণ যিটো জনাবৰ কাৰণে আমি এই প্ৰেছ মিটখন আমি আয়োজন কৰিছোঁ ইউথ টিমৰ পৰা আগৰ পৰা আমি কৈ আছে যে আমি পাৰ্টি নাচাই আমি প্ৰাৰ্থী হিচাপে চাম আমি পাৰ্চন হিচাপে চাম সেইটো মতে আমাৰ ইয়াত এইটো ইউনিট টিমো আমাৰ ইয়াত লোকেল হৈ আছে অথনিৰ পৰা আমি কৈ আছে লোকেল হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আমি নহয় আমিতো ক্লিয়াৰ কৈছোঁ আমি ইউনিট টিমো আছে লুম্বায়ং লোকেল কেণ্ডিডেট হিচাপে আমি লুম্বায়ং ইউথ টিমক ছাপোৰ্ট কৰিছোঁ আৰু সদু লুম্বায়ং ৰাইজৰো আমি আহ্বান জনাইছোঁ যে লোকেল হিচাপে আপোনালোকৰ ইউনিট টিমক মানে ভোট দি জয়যুক্ত কৰিবলৈ আমি এই সংবাদমেলৰ পৰা আমি ক্লিয়াৰ